হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰা। এয়া বনাই আছোঁ মাংস আৰু আনফালে মাছ বনাই আছোঁ। মানে আজি ভণ্টিহঁত আহিব, তাকে ভাবিলোঁ একেবাৰে ধুনীয়াকৈ বনাই মেলি থৈ লওঁ আৰু মই তেতিয়া আজৰি হৈ থাকিম। কাৰণ ভাগিনজনীও আহিব, তাইৰ লগত খেলিবলৈও মন যাব আৰু তাই আহিব বুলি যে কিমান মোৰ মনটো ভাল লাগি আছে। আৰু আনফালে মোৰ পাৰ্চেল এটা আহিলে আৰু সেই পাৰ্চেলটো লৈ ল'লোঁ। আৰু এয়া ভণ্টিহঁত আহি পাই গ'লহি, সিহঁতক চাহ দিলোঁ, ইটো সিটো কথা পাতিলোঁ। আৰু এয়া টিকলি দেখিছেনে, তাই ওপৰলৈ যায়, মই তাইক লৈ আহিলোঁ ওপৰলৈ। আৰু তাতে আমি ৰ'দত বহি কমলা টেঙাৰ জুতি ল'লোঁ, ফটো মাৰিলোঁ, ৰিলচ বনালোঁ। আমি দুইজনে লগ পালে যে হ'ল আৰু ৰিলচ ফোনত আৰম্ভ হৈ যায়। আৰু এয়া টিকলি দেখিছেনে, তাই যে গান শুনিলে ৰ'বই নোৱাৰে, তাই যে নাচিয়েই দিয়ে। আৰু এইপিনে আমাৰ ভাত ৰেডি হৈ গ'ল আৰু সিহঁতক ভাত দিলোঁ। আৰু এয়া বায়ে দেখিছেনে কিমান লাজ কৰে, মোক কৈছে মোক নুঠাবা দেই, মোৰ লাজ লাগে। আৰু আমি এতিয়া ভাত খাই ল'লোঁ। টিকলিয়ে যে একো খাবলৈ মন কৰা নাই, তাই যিহেতু জ্বৰ হৈ আছে, তাইক পাপৰ অকণমানকৈ দিলোঁ। আৰু এয়া সিহঁত যাবলৈ ওলালে। আৰু এয়া টিকলি দেখিছেনে, তাই ৰ'বলৈ সময় নাই, তাই গাড়ী বুলি ক'লে যে বহুত ভাল পায়। আৰু দেখিছেনে তাই কি ধুনীয়াকৈ মোক জেঠাই বুলি মাতিছে। আৰু এতিয়া যে সিহঁতৰ মাতবোৰ শুনি বহুত ভাল লাগে ন। আৰু আজিলৈ ভিডিঅ' ইমানেই, বাই।